কথা সপোনৰে কোনে মেলা পাতে। মোৰ অন্য এটা ভিডিঅ' লৈছে, আপোনালোকে সকলোৱে কেনে আছে আশা কৰোঁ ভালে আছে। চ' আজি মানে ৰবিবাৰ আছিলে আৰু মই আগতে এটা চেনেলত কাম কৰিছিলোঁ বহুত দিন আগত। চ' সেইটো চেনেলত মানে বহুত কেইজন মানুহ আছিলে, কিবা কাৰণত মানে কিবা এটা হৈ গ'ল, চেনেলটো মানে ভিডিঅ' পিছত বনোৱাও নহ'ল আৰু আপলোড কৰাও নহ'ল। মানে আজি বহুত দিন পিছত সেই চেনেলত কাম কৰিবলৈ ওলাইছিলোঁ, কিন্তু আজিও কিবা এটা কাৰণত শ্বুটিং নহ'ল। চ' এতিয়া ভাবি আছোঁ সেইফালে সৰ্বক মেলা আছে, মেলা চাবলৈ গৈ আছোঁ আৰু আমি গোটেইখিনি মেলা চাবলৈ গৈ আছোঁ। যিহেতু আজি ছানডে আৰু মই ব্লগছ মানে আপোনালোকক দিব পৰা নাই, কাৰণ এটা যে বহুত এটা মোৰ প্ৰব্লেম হৈছে যে মোৰ ফাইনেল এক্সাম HS ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম 3 মাহ আছে আৰু সময়। চ' এতিয়া মানে সিমান আপোনালোকক সময় দিব পৰা নাই আৰু ভিডিঅ' বনাব পৰা নাই, ক'তো যোৱাও নাই। এনেই মানে ঘৰত পৰা অলপ ষ্টাৰ্ট কৰিছোঁ, যিহেতু কৰিব লাগিব, সময়ো শেষ আৰু 3 মাহ মুঠি আছে। চ' সেয়ে মানে আজি ছানডে ঘৰত বহি আছোঁ আৰু সিহঁতে মোক মাতিছে আজি যে আজি শ্বুটিং আছে আহা। চ' আহিলেও শ্বুটিং নহ'ল, ঘৰত থাকি আৰু কি কৰিম, সেয়ে মানে ভাবিলোঁ যে আজি মেলা চাই গোটেইখিনি গৈ আছোঁ। এইফালে চাওক, ভাবি যান এটা হাই কৰি দিয়াচোন। আৰু চাওক এইটো কিউট বেবী। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, মজাটো বেলেগ হ'ব। আৰু আজি মানে ভাড়া মাৰি মাৰি যাম, আজি চাই থাকক। जुदा हम हो गए माना मगर ये जान लो जाना হাই কোৱা, এবাৰ কোৱা না, কোৱা এবাৰ হাই কোৱা। পাপা পাপা কোৱা, মই বুজি পোৱা নাই, কোৱাচোন আকৌ। চোৱা এইফালে চোৱা, খৰিচালা এনেকৈ পাৰ হৈ আহিলোঁ আৰু সিফালে গৈ আছোঁ, যাব লাগিব বহুত দূৰ। আৰু ৰাস্তাৰ আমাৰ এই সেউজীয়া পৰিৱেশটো চাওক না, কিমান ধুনীয়া, বহুত ভাল লাগিছে চাওক। এইটো হ'ল ৰূপসী চকচকাত পেট্ৰল পাম্প হয়, সিফালে চাওক। মানে আমাৰ মানে আগুনৰ যিটো ধাননি পথাৰ, সেই পথাৰ মানে চাওক মানে সোণবৰণীয় হৈ গৈছে, সোণালী ধৰণৰ। চ' আৰু বেছি দিন নহয়, আৰু 15-16 দিনমান পিছতে ধানবোৰ কাটা আৰম্ভ হ'ব। চাওক কিমান ধুনীয়া দেখাত, পকিছে ইয়াৰ। ও ৰঙালী সুৰুজে ও ভুমুকি মাৰিলে ও প্ৰকৃতি শুৱনি হৈ মৰম জান গাভৰু হৈ ও মৰমত মাতিছো ও তোমাক জানে মনি ও তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি ও মৰম। সেই দোস্ত, আমাৰ অসমৰ বীৰ বীৰাংগনাৰ মানে স্মৃতিবোৰ জীয়াই ৰখাৰ বাবে চাওক লাচিতৰ মানে ছবিখন যিটো মূৰ্তি হয় এইটো বনাই ৰাখিছে। চ' মানে সিহঁতৰ স্মৃতি যাতে পাহৰি নাযাওঁ আমি। সেই দোস্ত চাওক, মানে হ'ল সৰ্বক মেলা। মানে আমাৰ কলগাছিয়াৰ নিচিনা নহয়, মানে আমাৰ কলগাছিয়াত যিহেতু ষ্টেডিয়াম আছে, ভিতৰত ঠাই আছে। চ' একেলগতে মানে গোটেইখিনি মেলা দোকান চোকান চব ভিতৰতে হয়, কিন্তু ইয়াতে তেনেকুৱা পৰিৱেশ নহয়। সেই গাই চাওক, ইয়াত আছে মানে আকৰ্ষণীয় কুপন লটাৰী খেল। চ' আপুনি মাত্ৰ 100 টকাত যদি এটা টিকট লয়, আপুনি ভাগ্যত পাব পাৰে এল্ট'। সেই দোস্ত, আপোনালোকক মানে এই বিয়াৰ গেটৰ পৰাই বাণিজ্য মেলা, সৰ্বক যিটো বাণিজ্য মেলা হয়, সেই মেলাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। সৰ্বক বাণিজ্য মেলা ফাইনেলি আহি পালোঁ। চ' আপোনালোকক সকলো দেখাম বাৰু। মানে ফাইনেলি মেলা আহি পালোঁ। চ' মানে বহুত সময় ধৰি ডাঙৰ চকৰিটো মানে বিচাৰি আছোঁ, কিন্তু পোৱা নাই। চ' এতিয়া আৰু কি কৰিম, অহা নাই হয়তো। তো বহুতে কৈ দিলে সিফালে আছে সিফালে আছে, তো বহুত ঘূৰিলোঁ কিন্তু নাপালোঁ বিচাৰি। চ' এইফালে দোকান চোকান দেখাইছোঁ, চাই থাকক। সেই দোস্ত, মানে ইয়াতে মানে মোৰ চাওক না আপিহঁতৰ বস্তু মই ভাবছিলোঁ কিবা এটা কিনিম, নাই আমাৰ ল'ৰাবোৰৰ সেনেকুৱা বস্তু নাই, অকল আপিহঁতে মানে দখলটো আপিহঁতেই কৰিছে চব আজিকালি। সেই গাইজ, মানে বহুত সময় ধৰি এই চকৰিখন মানে ডাঙৰ চকৰিখন বিচাৰি আছিলোঁ, কিন্তু পোৱা নাছিলোঁ। তেতিয়া কিছুমানক সুধিলোঁ, সিফালে আছে সিফালে আছে, কিন্তু তথাপিও পোৱা নাছিলোঁ। বহুত মানে সিফালে ঘূৰিলোঁ কিন্তু এতিয়া মানে ফাইনেলি সেই চকৰিখন পালোঁ। চাওক সিফালে মানে ঠাইটো সৰু হয়তো, ইমান দোকান চোকান ৰাস্তা চাইডেদি দিছে আৰু চকৰি ভিতৰত দিছে, সেয়ে মানে পাওঁতে অলপ কষ্ট হৈছে। চ' এতিয়া মানে ফাইনেলি আহি পালোঁ। এতিয়া ষ্টাৰ্ট হোৱা নাই, ৰাতিৰ পৰা মানে আৰম্ভ হ'ব। মানে ৰাতি আহিলে হয়তো ধুনীয়া পৰিৱেশটো ৰাতি আহিলে লাগিলে হয়, কিন্তু নহ'ল। সেই গাইজ, মানে যিসকল মানে ফাৰ্ষ্ট টাইম এই চকৰি চাই ভয় খায়, ইমান ওখ,
কেতিয়াবা উঠা নাই, সিহঁতে নুঠাই ভাল। এই চকৰিত মানে আমাৰ কলগাছিত এটা চকৰিত এজনী আপি বহুত কান্দিছে, উঠি কিনে বহুত ভয় খাইছে। লাইফত মানে তেনেকুৱা ভয় চাগে সিয়ে খোৱা নাছিলে, কিন্তু বহুত ভয় খাইছে। তেনেকুৱা মানে পৰিৱেশত বা তেনেকুৱা চিটুৱেশ্যনত উঠিবই নালাগে এনেকুৱা চকৰিত। আজিৰ প্লেনটো মানে বহুত ডাঙৰ আছিল যে ইয়াৰ পৰা সৰ্বক মেলা চাই কিনে মানে যিটো মানে পাৰ্ক হয়, সৰ্বক পাৰ্ক হয়, তাতে যোৱাৰ মানে প্লানটো আছিলে। কিন্তু তাতে আজি পূজাৰ কাৰণে ৰাস্তাটো ক্ল'জ কৰি দিছে, আৰক্ষী বিষয়া মানে যাব নিদিলে আমাক। চ' এতিয়া ঘূৰি আহিলোঁ। অন্য এটা দিনত বা নেক্সট এটা ব্লগত যদি যাওঁ তেনেহ'লে আপোনালোকক দেখাম। চ' আজি বাই বাই, থেংক ইউ।